নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা আমাৰ ঘৰত বিশেষ অনুষ্ঠান হ'ব। অনুষ্ঠানটো হ'ল সত্যনাৰায়ণ পূজা। এতিয়া আমাৰ ঘৰৰ পৰিয়াল অকণমান হুলস্থুল হৈ আছে। দাদাহঁত চব বহি আছে, অকণমান ত্ৰিপল চিপল লগাই দিয়া গৈছে, বৰষুণ বতৰ। গতিকে আজিৰ দিনটোত আমাৰ কেনেকুৱা কি হয় সকলোবিলাক আপোনালোকক গোটেই ভিডিঅ'টোত দেখুৱাম। আপোনালোকে খুব ধুনীয়াকৈ চাই থাকিব। আৰু ইয়াতে বহি আছে, ৰাতিপুৱাই আহিছে। সত্যনাৰায়ণ পূজা কৰা এয়া আমাৰ ঘৰৰ প্ৰথম অভিজ্ঞতা। এই পূজাভাগ কৰিব লাগিলে বিভিন্ন ধৰণৰ ফল লাগে। এই পূজাভাগ কৰা এয়া আমাৰ ঘৰৰ প্ৰথম অভিজ্ঞতা। ৰাতিপুৱাই আহি আমাৰ ঘৰৰ খুৰী বৰমা ভণ্টিহঁতে চব্জি কটাত লাগিলে, আৰু আনফালে আন কেইজনমান খুৰীয়ে পিঠাগুৰি ঢেঁকীত খুন্দিবলৈ আৰম্ভ কৰিলে, আৰু আনফালে আমাৰ দেউতাই আমাৰ গাঁৱৰ জ্ঞাতিজনক সেৱা ভাগ কৰি ল'লে, আৰু গাঁৱৰ খুৰাসকলেও মিলি সত্যনাৰায়ণ পূজাৰ ভোগ ভাগ বনাবলৈও আৰম্ভ কৰিলে। আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰি গৈছো, এই ভোগ ভাগত অকল ফলৰে প্ৰয়োজন নাই। এই ভোগ ভাগত গাখীৰ, চুৰা, ঘিউ এইবিলাক বস্তুৰো প্ৰয়োজন আছে। এই সত্যনাৰায়ণ পূজা ভাগত তেওঁলৈ আগবঢ়োৱা মেইন ভোগটোৱেই হ'ল এই ভোগটো। পরম ভুবন দেহা জোড়াই জড়িত হাত তলা খুঁটি ধরি আগে বৈরাচিত গতে প্ৰণামিলা সত্য নারায়ণ বলে মঙ্গলং ভগবান বিষ্ণু মঙ্গলং গৌরধ্বজ মঙ্গলং গুরুদেক্ষ মঙ্গলষ্টম হরি যস্য হস্তে গদা সত্রং গৌরজ্যেষ্ঠবাহনং শুভং গৰুটো বল্লা। এনেকে পূজাভাগ শেষ হোৱাৰ লগে লগে আমাৰ ঘৰত ভাত খোৱাৰ পৰ্বটো আহি পৰিলে। নিৰামিষ ভাত সকলোৱে মিলি দুপৰীয়া ভাত সাজ খাই লোৱা হ'ল। এনেকে লাহে লাহে আবেলি হ'ল, আৰু আবেলিৰ সময়ত গোটেই গাঁৱৰ ৰাইজ আমাৰ ঘৰলৈ আহিলে, আৰু গোটেই ৰাইজ অহাৰ পিছতে সত্যনাৰায়ণ পূজাৰ ভোগ ভাগ সকলোলৈ বিলাই দিয়া হ'ল। আৰু এটা বিশেষ কথা আপোনালোকক ক'বলৈ ৰৈ গ'ল, আমাৰ ফালে সত্যনাৰায়ণ পূজাখন পাতিলে এই সত্যনাৰায়ণ পূজাৰ ভোগবিধ প্ৰতিখন ঘৰলৈকে পঠিয়াই দিয়া হয়। আপোনালোকৰ ফালে এই নিয়মটো আছেনে জনাবচোন। যদি ভিডিঅ'টো চাই আপোনালোকে অকণমান হ'লেও ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানে, টিল দেন।